নিশ্চিতভাৱে যি সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলাইছে প্ৰতিগৰাকী প্ৰাৰ্থী আৰু পিছ পৰি থকা নাই ভাৰতীয় জনতা পাৰ্টিৰ মুৰাদাৰ জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী ফাতিমা বেগম আৰু ফাতিমা বেগমে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত আমবাৰী পঞ্চায়তৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে আহি যি নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু প্ৰতিখন ব্যৱসায়ী প্ৰতিষ্ঠানত দেখিবলৈ পোৱা গৈছে যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ সৈতে মিলিত হৈছে ভোট বিচাৰি যোৱা পৰিলক্ষিত হৈছে আমি পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত এই পৰিৱেশ হৈছে যি আমবাৰী পঞ্চায়তৰ যি আমবাৰী বজাৰত আছে আৰু আমবাৰী বজাৰত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত ৰাতিপুৱাৰ ভাগত আহি প্ৰতিখন ব্যৱসায়ী প্ৰতিষ্ঠানত গৈ এখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানত গৈ তেখেতে ভোট বিচৰাত দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছোঁ সেই দৃশ্য আৰু আচলতে ক'বলৈ গ'লে সেইদিনা দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও দেখিবলৈ পোৱা গৈছিল এক নিৰ্বাচনী সভাত আচলতে এগৰাকী ফাতিমা বেগমক চিনাকি কৰাই দিছিল আৰু তাৰপিছত সৰ্বত্ৰে হোজাই জিলাত দেখিবলৈ পোৱা গৈছে এগৰাকী ফাতিমা বেগম চৰ্চিত হৈ পৰিছিল আৰু তাৰ পাছত বৰ্তমান দেখিবলৈ পোৱা গৈছে এইগৰাকী ফাতিমা বেগম বিশেষকৈ মুৰাদাৰ জিলা পৰিষদৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তত এটাকৈ ঘৰত ভোট বিচাৰি যোৱা পৰিলক্ষিত হৈছে আমি পৰিৱেশ দেখুৱাই যাম এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিজন লোকৰ কাষলৈ গৈছে তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে আৰু ভোট বিচাৰি যোৱা পৰিলক্ষিত হৈছে